আজি আমি এফালে যাবলৈ ওলাইছোঁ বহুত বেছি দূৰলৈ নহয় ওচৰতে হয় আৰু এটা সৰু অনুষ্ঠান আছে আৰু লগত আছে বেটা হাই কৈ দিয়ে হাই সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব বুলি কৈ দিয়ে সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব এফালে ওলাইছোঁ বৰ্তমান তোমালোকে ওলাই থাকা আৰু মই টাউনৰ পৰা আহোঁগৈ কিবা এটা লৈ আহোঁ হেলমেট লৈছোঁ সকলোৱে হেলমেট পিন্ধাটো জৰুৰী কাৰণ বাইক চলালে অকল পুলিচৰ পৰা বাচিবলৈ নহয় সকলোৱে নিজক বচাবলৈ হেলমেটটো পিন্ধাটো অতি জৰুৰী হেলমেট পিন্ধি ল'লোঁ চাই থাকিব সকলোৱে তো টাউনৰ পৰা আহি পাই গ'লোঁ এতিয়া বৰ্তমান যাবলৈ ওলাইছোঁ ঔগুৰিলৈ অৰ্থাৎ সোণাক্ষীহঁতৰ ঘৰলৈ আৰু তাত আছে জীৱৰাজৰ আজি ভাত মুখত দিয়া অনুষ্ঠান আৰু আজি মানে 7 মাহ হ'ল আৰু আজি দিনটো যিহেতু ভাল সেইকাৰণে আজি ভাত মুখত দিয়া নিয়মটো কৰিব আৰু এইফালে বাইক বাহিৰতে ৰখাই থৈছোঁ টাউনৰ পৰা আহি গ'লোঁ আচলতে আমাৰ মালটো আগত গেটত ৰৈ আছে যাবলৈ বহুত উৎসুকতাৰে বাট চাই আছে আৰু এইফালে আছে আমাৰ কালাৰটো অকণমান নিমিলিলে আৰু There's no stopping this flame, cause I came to the game and I changed it to play how I like, rearranged it to my own domain. Yeah, I got what it takes, made lots of mistakes, taking shots, skipping breaks, feeling lost. আহি পাই গ'লোঁ সেই ঔগুৰি সোণাক্ষী ঘৰ আৰু বৰ্তমান যাওঁ ভিতৰলৈ তো ফাইনেলি পালোহি সোণাক্ষী ঘৰ জীৱৰাজৰ ঘৰ আৰু এয়া আছে সোণাক্ষীহঁতৰ ঘৰ আৰু অলপ পিছত সকলো মানুহ আহিছে অলপ পিছত নিয়ম নীতিখিনি কৰা হ'ব আৰু কস্তুৰী খোজকাঢ়িব পাৰ হৈ গ'লে ছোৱালীজনী চিনি পাইছানে নাই হাই কৈ দিয়া হেল্ল' কৈ দিয়া কালি কি কৈছিলে দাদা এইফালে সোণাক্ষী লাজু হেল্ল' কৈ দিয়া হাই কৈ দিয়া হাই আজি মই ভাত খাম বুলি কৈ দিয়া সকলোৱে মোক আশীৰ্বাদ কৰিব বুলি কৈ দিয়া And I'm up again. I got tired eyes, need a cup of blend. That's right. কি হৈ আছে এই চোৱাতে লাগি আছে দে দে ভাল ল'ৰা ভাল ল'ৰা এই কঁকাল বিষাই গৈছে Traits I build tall, never capped in space. I won't stop till I hear him say Ne rimpi dia kan anak gua nasi dia কি খেলি আছা এতিয়া দুইজনী একে একে চোলা পিন্ধি লৈছা বেন কিপাটো একে বম বৰষুণ বম হ'ল বনাই হ'ল কোৱা কিবা এটা কোৱা ইফালে ভাত খাবলৈ ৰেডি হ'ল পুৰা একদম ছাগলী মাংস মাছ আৰু লগত আছে বিলাহী চাটনি চালাড চব আছে তেনেহ'লে খাই দিওঁ সময় হ'ল আৰু আবেলি এতিয়া প্ৰায় 4টা বাজিলে আৰু বিয়াখনলৈ যাব লাগিব গতিকে ইয়াৰ পৰা যাবলৈ ওলালোঁ তো অন্নপ্ৰসন্ন খাই আহি ঘৰ পালোহি আৰু সময় এতিয়া প্ৰায় 6 বাজিব আৰু বৰ্তমান যাম মৰিগাঁও টাউনতে এখন বিয়া আছে বা এজনী আৰু তালৈ লগৰ কেইজনৰ সৈতে যাম সিহঁতে আহিব আৰু সিহঁতলৈ মই ৰৈ আছোঁ তো ৰৈ বহুত ভাগৰ লাগি গ'ল এইকেইটা ইমান দেৰিকৈ আহিছে আজি ফাইন আছে এইকেইটা বহুত দেৰি হৈ গ'ল এতিয়া 7টা বাজু হ'ল মই 6টাৰ পৰা ৰৈ আছোঁ আৰু 7টা বজাত আহি ওলাইছে তথাপি উপায় নাই আৰু যাওঁ আৰু বহুত আশা কৰি ৰৈ আছিলোঁ যে আমি গৈ আছোঁ এতিয়া আহি মেইন টাউন পালোহি দুইটা লোকৰ দুখন বিয়া খাই আহিছে পিছে নিজৰ কেইখনৰ কথা চিন্তা কৰিবলৈ এতিয়া হোৱাই নাই কথাবোৰ চিন্তা কৰক আৰু আজি কিবা এটা হয় যদি হৈ যাওক কাৰণ একদম ব্যস্তবিলাক দিছোঁ দেই দুইজনকে যাতে কিবা এটা হয় যে আজি লাইন লাগি যায় চয়নিকা বা কইনাৰ সাজত খুব সুন্দৰ লাগিছে মৰিগাঁও জিলাত অৱস্থিত নিৰ্মালী ভৱনত বাৰ বিয়াখন অনুষ্ঠিত কৰা হৈছে খাই লওক
বিয়া খাই আহি ফাইনেলি দিনটোৰ কাৰণে খেদিলোঁ তো যিসকলে নতুনকৈ আমাৰ চেনেলটোলৈ আহিছে একদম ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আমাৰ ফেচবুক পেজটো লাইক কৰিবলৈ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব তো সকলোকে গুড নাইট জনাই আজিলৈ ব্লগটো সামৰিছোঁ বাই বাই